আধা ঘণ্টাও হোৱা নাই মই শুনিছোঁ আৰু য'ত হৈছে সেইটো মোৰ সমষ্টি সেইটো খুংগ্ৰিং বুলি কয় আৰু তাতে বজাৰৰ খুব ইম্পৰ্টেণ্ট খুব প্ৰয়োজন ভিতৰুৱা অঞ্চলৰ পৰা ধানেই হওক চৰচাই হওক যিমান গাঁৱলীয়া প্ৰডাক্ট আছে তাতে চেল হয় আৰু বাহিৰৰ পৰা মেইনলি বাসুগাঁও বৰপেটা বঙাইগাঁৱৰ পৰা পাইকাৰীসকলে আৰু মেক্সিমাম বঙালী মানুহে তাত কষ্ট কৰি গৈ গাঁৱৰ প্ৰডাক্ট পইচা দি পেলাই কিনি আনি সেইটো ব্যৱসায়টো চলে আৰু তেনেকৈ সমাজটো চলি আছে আজি যিটো ঘটনা হৈছে খুব দুখজনক আমি নিন্দা কৰোঁ আৰু প্ৰশাসনে পুলিচে যেনে প্ৰকাৰে তেখেতসকলক বিচাৰিব লাগে এৰেষ্ট কৰিব লাগে আৰু গাঁৱৰ মানুহবিলাকে ৰাস্তা ঘাটে যিসকলে থিয় দি আছিল বা কোনোবা দেখিছিল তেখেতসকলেও যেন আধা ঘণ্টাও হোৱা নাই মই শুনিছোঁ আৰু য'ত হৈছে সেইটো মোৰ সমষ্টি সেইটো খুংগ্ৰিং বুলি কয় আৰু তাতে বজাৰৰ খুব ইম্পৰ্টেণ্ট খুব প্ৰয়োজন ভিতৰুৱা অঞ্চলৰ পৰা ধানেই হওক চৰচাই হওক যিমান গাঁৱলীয়া প্ৰডাক্ট আছে তাতে চেল হয় আৰু বাহিৰৰ পৰা মেইনলি বাসুগাঁও বৰপেটা বঙাইগাঁৱৰ পৰা পাইকাৰীসকলে আৰু মেক্সিমাম বঙালী মানুহে তাত কষ্ট কৰি গৈ গাঁৱৰ প্ৰডাক্ট পইচা দি পেলাই কিনি আনি সেইটো ব্যৱসায়টো চলে আৰু তেনেকৈ সমাজটো চলি আছে আজি যিটো ঘটনা হৈছে খুব দুখজনক আমি নিন্দা কৰোঁ আৰু প্ৰশাসনে পুলিচে যেনে প্ৰকাৰে তেখেতসকলক বিচাৰিব লাগে এৰেষ্ট কৰিব লাগে আৰু গাঁৱৰ মানুহবিলাকে ৰাস্তা ঘাটে যিসকলে থিয় দি আছিল বা কোনোবা দেখিছিল তেখেতসকলেও যেন নিজৰ নলেজত যি দেখিছে যি জানে সেইটো পুলিচৰ লগত শ্বেয়াৰ কৰে মই সেইটোকে কামনা কৰোঁ BTR চুক্তিৰ পিছত শান্তি ঘূৰি আহিছে অস্ত্ৰ